বৰষুণ এতিয়াও চলি আছে। কেফেটোৰ ভিতৰত আৰ্য একে ঠাইতে বহি আছে। তেওঁ ধীৰে ধীৰে ডায়েৰীখন খুলি চায়। প্ৰথম পাতটোত লিখা আছে, মই কাৰোবাক ভাল পাওঁ। আৰ্য অবাক হৈ যায়। পাতবোৰ ঘূৰি যায় আৰু বেছি কথা ওলাই আহে। মই তাক সদায় চাই থাকোঁ, কিন্তু ক'বলৈ ভয় লাগে। হঠাতে এটা পৃষ্ঠাত আৰ্যৰ নাম। তেওঁৰ চকুত আচৰিত আৰু অনুভৱ মিহলি হৈ যায়। ফ্লেশ্ববেক। ঋতিকা দূৰৰ পৰা আৰ্যক চাই আছে, চুপচাপ হাঁহি মাৰি। পুনৰ বাস্তৱলৈ। আৰ্য তৎক্ষণাত উঠি দৌৰে। মই তাক বিচাৰিম। বৰষুণৰ মাজত দৌৰি থাকে। চকুত এটা দৃঢ়তা। আচম্বিতে এটা ৰাস্তাৰ পোহৰত ঋতিকা থিয় হৈ আছে। দুয়ো একেলগে চাই থাকে, কিন্তু কথা নাই। যদি আপোনাৰ এই কাহিনীটো ভাল লাগিছে, আমাৰ আছাম GND চেনেলটো ছাবস্ক্ৰাইব কৰক, আপোনাৰ বন্ধুবিলাকলৈ শ্বেয়াৰ কৰক, কমেণ্ট কৰি কওক তে আগন্তুক এপিছডত কি হ'ব লাগে।